আপোনাৰ শৰীৰ খোৱা উচিত, আপোনাৰ মন খোৱা উচিত, সকলো খোৱা উচিত, কিন্তু আপুনি চেতন হৈ থাকিব লাগিব। প্ৰতিদিনে আপুনি শুবলৈ যাওঁতে মুক্ত আত্মজ্ঞান লভিব পাৰে। কিন্তু সমস্যাটো হ'ল আপুনি অচেতন হৈ থাকে। কেৱল যদি আপুনি টোপনিত প্ৰৱেশ কৰাৰ সময়ত চেতনা বজাই ৰাখিবলৈ সক্ষম হয়, তেন্তে আপুনি আপোনাৰ মৃত্যুক জিনিব পাৰে। আমি যাক শিৱ বুলি কওঁ, তেওঁৰ বিভিন্ন দিশ আছে। সীমাহীন অস্তিত্বক শিৱ বুলি কোৱা হয়। সৰ্বশ্ৰেষ্ঠ যোগীসকলক শিৱ বুলি অভিহিত কৰা হয়। তেওঁৰ নৃত্যক শিৱ বুলি কোৱা হয়। তেওঁৰ সংগীতক শিৱ বুলি কোৱা হয়। তেওঁৰ স্থিৰতাক শিৱ বুলি কোৱা হয়। কিন্তু এই সকলোবোৰৰ ভিতৰত তেওঁ এজন যোগী হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, কিয়নো ই আন সকলো মানুহৰ বাবে এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। কোনোবা বহুত কিবা কিবি হ'ব পাৰে। But for the world, that dimension which is a possibility for the world is the most important thing. কিন্তু পৃথিৱীখনৰ বাবে সেইটো মাত্ৰা আটাইতকৈ গুৰুত্বপূৰ্ণ, যি পৃথিৱীৰ বাবে এক সম্ভাৱনা ৰূপে দেখা দিয়ে। সেয়েহে তেওঁ এজন যোগী হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। যোগী হোৱাৰ বহুত অৰ্থ আছে। এজন যোগীৰ এটা দিশ হ'ল তেওঁ জাগ্ৰত অৱস্থাটো শুৱে আৰু নিদ্ৰা অৱস্থাটো জাগি থাকে। এইটো সম্পূৰ্ণৰূপে চেতন হৈ থাকিব লাগিব। কিন্তু যদি আপুনি শৰীৰৰ মাপকাঠিবোৰ পৰীক্ষা কৰে, ই শুব লাগিব। টোপনিত সকলোবোৰ শুব লাগে, কিন্তু আপুনি সাৰে থাকিব লাগিব। আপোনাৰ শৰীৰ খোৱা উচিত, আপোনাৰ মন খোৱা উচিত, সকলো খোৱা উচিত, কিন্তু আপুনি চেতন হৈ থাকিব লাগিব। যেতিয়া আপুনি গভীৰ নিদ্ৰাত থাকে, আপুনি অস্তিত্বৰ সৈতে সঠিক তালমিলত থাকে, অস্তিত্বৰ সৈতে এক হৈ যায়, নহয়নে? প্ৰকৃতিয়ে আপোনাক এইটো দিছে। যদি আপুনি পাহৰিও গৈছে, প্ৰতিদিনে যেতিয়া আপুনি শুবলৈ যায়, ই আপোনাক অস্তিত্বৰ সৈতে এক কৰি তোলে। একতাৰ এই ভাৱনাত যদি আপুনি সাৰ পাই উঠে আৰু বাকী কামবোৰ কৰি যাব পাৰে, তেন্তে আপুনি সফল, নহয়নে? প্ৰতিদিনে আপুনি শুবলৈ যাওঁতে মুক্তভাৱে আত্মজ্ঞান লভিব পাৰে। কিন্তু সমস্যাটো হ'ল আপুনি অচেতন হৈ পৰে। সেয়েহে সাধনা মূলতঃ এইটোৱেই যে জাগ্ৰত অৱস্থাৰ পৰা যেতিয়া আপুনি নিদ্ৰা অৱস্থাত প্ৰৱেশ কৰে, তেতিয়া আপোনাৰ এটা বিশেষ অংশ শুই যায়, আৰু এটা বিশেষ অংশ যদি এতিয়াও চেতন হৈ থাকে, তেন্তে আপুনি সফল। অন্যথা যেতিয়া আপুনি সাৰ পায়, আপোনাৰ এটা বিশেষ অংশ এতিয়াও শুই থাকে, তেতিয়াও আপুনি সফল। যদি আপুনি একে সময়তে সাৰ পাই আছে আৰু গভীৰ নিদ্ৰাটো আছে, আপুনি সেই সময়ত শুইও আছে আৰু সাৰ পায়ো আছে। ইয়াক তুৰীয় বুলি কোৱা হয়। যদি আপুনি তুৰীয় অৱস্থাত থাকে, আমি আপোনাক মৃত্যুঞ্জয় বুলি কওঁ। ইয়াৰ অৰ্থ হৈছে আপুনি মৃত্যুৰ ঊৰ্ধত। কিয়নো যদি আপুনি নিদ্ৰা অৱস্থাটো চেতন হৈ থাকিব পাৰে, আপুনি শৰীৰটো এৰিবৰ সময়তো চেতন হৈ থাকিব। সেয়েহে এনে এজন ব্যক্তিৰ বাবে মৃত্যুৰ কোনো প্ৰশ্ন নাই। Because life and death are happening at the same time. কাৰণ জীৱন আৰু মৃত্যু একে সময়তে হৈ আছে। এইটো কেৱল অজ্ঞ লোকেহে ভাবে যে মই এতিয়া জীয়াই আছোঁ আৰু এদিন মই মৰি যাম। নহয়, দুয়োটা একে সময়তে হৈ আছে। সেয়া প্ৰকৃততে দুটা বেলেগ বস্তু নহয়। কেৱল বুজিবৰ বাবে আমি সেইবোৰ বিভাজন কৰিবলগীয়া হয়। অন্যথা এয়া কেৱল জীৱন আৰু জীৱন। জীৱনৰ এটা মাত্ৰা আৰু জীৱনৰ আন এক মাত্ৰা। গতিকে ইয়াৰ মাজত এই পৰিৱৰ্তন, জীৱনৰ এটা মাত্ৰাৰ পৰা আনটো মাত্ৰালৈ যোৱাটো এক সহজ মাৰ্গ হৈ পৰে। প্ৰতিদিনে আপোনাৰ বাবে এই মাৰ্গ উপলব্ধ থাকে। অৰ্থাৎ জাগ্ৰত অৱস্থা আৰু নিদ্ৰাৱস্থাৰ মাজত ই জীৱন আৰু মৃত্যুৰ দৰেই হয়। যদি আপুনি এই মাৰ্গ কেনেদৰে ব্যৱহাৰ কৰিব লাগে জানে, যদি আপুনি সেই শেষ মুহূৰ্তলৈ সতৰ্ক থাকে। আপুনি কেতিয়াবা জানেনে আপুনি কেতিয়া প্ৰকৃততে শুলে? আপুনি ভাবে যে আপুনি সাৰ পাই আছে, কিন্তু কিছু সময়ৰ পিছতে আপুনি কেতিয়া শুলে নাজানে। যদি আপুনি নিজকে সেই মুহূৰ্তলৈ লৈ যাব পাৰে,
ই মৃত্যুৰ মুহূৰ্তত সচেতন হোৱাৰ দৰে হয়। কেৱল যদি আপুনি টোপনিত প্ৰৱেশ কৰাৰ সময়ত চেতনা বজাই ৰাখিবলৈ সক্ষম হয়, তেন্তে আপুনি আপোনাৰ মৃত্যুক জিনিব পাৰে। চাওক, এইটো আপোনাৰ বাবে এটা সুযোগ। মৃত্যুৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰস্তুতি হ'ল সচেতনভাৱে টোপনি যোৱাৰ চেষ্টা কৰক। একেবাৰে হেৰাই যোৱাৰ পৰিৱৰ্তে যদি আপুনি সচেতনভাৱে জাগ্ৰত অৱস্থাৰ পৰা টোপনিলৈ যাব পাৰে, তেন্তে মৃত্যু এক খেল হৈ পৰিব। সেয়েহে টোপনিৰ মুহূৰ্তটো এক প্ৰচণ্ড সুযোগ। যদি আপুনি এক বিশেষ ধৰণে শুৱে, তেন্তে কাইলৈ ৰাতিপুৱা যেতিয়া আপুনি সাৰ পাব, আপুনি তাৎপৰ্যপূৰ্ণভাৱে এটা খাপ ওপৰলৈ উঠিব পাৰে। প্ৰতিদিনে আপোনাৰ মৃত্যুৰ অনুশীলন কৰাৰ সুযোগ থাকে। যদি আপুনি সেই মুহূৰ্তটো নিয়ন্ত্ৰণ কৰিব পাৰে, আপুনি এইটো সচেতনভাৱে কৰিব পৰাৰ দৰে, হয়নে? সহজভাৱে জাগ্ৰত অৱস্থাৰ পৰা টোপনিলৈ যদি আপুনি এনেদৰে যাব পাৰে, তেন্তে হৈ গ'ল, আপুনি মৃত্যুঞ্জয়, কিয়নো আপোনাৰ বাবে মৃত্যু নাই।